গোসাঁনীৰ সেৱা জনাইছোঁ আপোনালোকলৈ সকলোলৈকে ওলগ যাচিছোঁ ভাদ মাহৰ আজি সামৰণিৰ দিন তাকে ৰাইজসকলে মিঠৈ বাটিছে মিঠৈ বটাই প্ৰসাদ ধুইছে তামোল কাটিছে তামোল খুন্দিছে খোৱাই খাইছে তামোল তেনেদৰে ফল মূল কটাই ফল মূল কাটিছে এতিয়া কৰ্মখিনি কৰি আছে ভকতসকল আহি আছে তাৰপিছতে আৰম্ভ হ'ব আপোনালোককো লগ জনাইছে সকলোৱে সকলোখিনি কথা শুনাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব কৃষ্ণ চাওকচোন আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ'টো ভাল পাব প্ৰসংগৰ কিছু মুহূৰ্ত পাব পাঠৰ কিছু মুহূৰ্ত দিহানামৰ কিছু মুহূৰ্ত দিহানামে দিয়ে সামৰণি পৰিব শেষত তাকে চাওক আপোনালোকলৈও মিঠৈ আগবঢ়াইছোঁ বুলি কৈছে ইয়াত বনাব কেতিয়া পায় এইফালে পৰমান্ন বনাবলৈ লৈছে পৰমান নাৰিকল ৰুকি থৈছে চাওক আপোনালোকে কৃষ্ণ কৃষ্ণ কৃষ্ণ
বাহিৰৰ পিছত Krishna Ram Jaya Jaya Ram তাৰমানে বেলেগ এটা খণ্ড নতুন দীঘলীয়া হেৰি থাকিব বাট চাপৰ একাধ্যায়টো সেইফালে আমাৰ মানে ভাদ মাহত তেতিয়া সিমানলৈকে পঢ়া হ'ব হৈছে নহ'লে মোৰ মাত ভাগি আছে কালি পঢ়িলো যে চিঞৰি মনে নাই এতিয়াও ৰাখি দিব পাৰি ৰাইজৰ ইচ্ছা নাই যদি ৰাখি দিওঁ নহ'লে লৰিলা মন তৰংগে তিনি নৰুতম বান্ধৱ পৰম আসন্ত দেখিও ফুৰে পৰম
দুজনকে লৈ গৈছে ৰাম ভগৱন্ত বলিৰামৰ হেৰি দুজন গৈছে কৃষ্ণকো যাব দুজনে যাব ৰামক কৃষ্ণক কৰি প্ৰণামিলা তাংকু প্ৰণামিলা দুই আখনে বৈ খাই তিনি কুঁৱৰচিল অসুৰে বিস্ময় হুই দুভাইৰ পাৱক পখালি ক্ষীৰত লয়া পাদুদক জল গন্ধে পুষ্পে ধূপে বসনে পূজিয়া কৰিলা জন্ম সাফল পৰম সাদৰে কৃষ্ণৰ চৰণে ফুলাত লয়া ঝান্তিলা প্ৰণতি পূৰ্বকে তুতি কৰিবাক অসুৰে পাছে লাগিলা দিলা নন্দ কিনু নাৰায়ণ সবান কংস দুখৰ উদ্ধাৰ কৰি পুনৰপি বঢ়াইবা হাজৰু বংশ তোমাৰ ভকতি পথক কাখণ্ডে কৰয় দেৱে উচন্ন অন্তৰ ৰক্ষাৰ হেতু অৱতাৰ হোৱা দেৱে নাৰায়ণ সম্পত্তি আপুনি বসুদেৱ গৃহে ৰামে কমে অৱতৰি কৃষ্ণ